হেল্ল' গাইজ, আজি ভিডিঅ'টো মাহ হালধিখিনিৰ পৰা আৰম্ভ কৰিছোঁ। যিহেতু আজি গৰু বিহু আৰু এইফালে মায়ে তুলসীৰ তলত পানী দিছে। যিহেতু মায়ে এইটো সদায় কৰে আৰু নামঘৰত সোমাই সেৱা কৰে, তাকো আজি কৰি লৈছে। সেইবাবে আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইফালে মায়ে আৰু সেৱা কৰি লৈছে। মাৰ ভাগৰ মনৰ কামনাবিলাক পূৰ হয়, কিন্তু বিহু বুলি ইমান এটা মনটো ভাল নহয়, কাৰণ এইবছৰ ককাও নাই আৰু মাহী গাটো বেয়া বুলি আপোনালোকক কৈছিলোঁ। আৰু এতিয়া সন্ধিয়াও মই জাক দিব লৈছে আজি মায়ে, যিহেতু ককা নাই। আগতে এইখিনি কাম ককাই কৰিছিলে, এইবাৰ মায়ে কৰিছে আৰু জাক দিয়া কামখিনি। সেইখিনি টাইমতে মনটো অকণমান বেয়া লাগি গ'ল, কাৰণ ককাই সদায় এইখিনি টাইমত জাক দিয়ে, তাকে মনত পৰি গ'ল। আৰু এইফালে বৌমা ৰচুনৰ পানী ছিটিয়াব লৈছে, কয় কি সাপ নোলায় বুলি, সেইবাবে ঘৰৰ ভিতৰে বাহিৰে ছিটিয়াই দিছে। এয়া মায়ে জাক দিবলৈ যা যোগাৰ কৰি আছে আৰু এতিয়া জুই লগাই দিছে, হৈ গ'ল আৰু জাক দিবলৈ। এতিয়া মায়ে জাক দিব। আৰু আপোনালোক সকলোকে আমাৰ ঘৰলৈ বিহু খাবলৈ আহিব দেই। আমাৰ এতিয়া নিয়মখিনি কৰি লৈছে, জাক দিলে বোলে ভাল, সেইকাৰণে এইফালে ককালে খুব মনত পৰিলে মোৰ। সেইখিনি টাইমতে মনটো বেয়া লাগি গ'ল আৰু ককা সদায় এইখিনি টাইমত জাক দিয়ে যে, তাৰপৰা আকৌ নামঘৰত সোমাই নাম গায়, সেইখিনি পটকৈ মনত পৰি গ'ল। আমাৰ ঘৰত চবেই কান্দিছে আৰু ককালে মনত পৰিছে বুলি। যিহেতু ককা নথকা এবছৰ পাৰ হ'ল আমাৰ, সেইকাৰণে কেনেকৈ জানো এবছৰ পাৰ হ'ল তাকো গম নাপালোঁ। আৰু আমাৰ মাহী হস্পিটেলত আছে, সৰু মাহী গাটো পটকৈ বেয়া হ'ল। আপোনালোকে যে আশীৰ্বাদ দিব, সৰু মাহী গাটো ভাল আকৌ আগৰ নিচিনা সুস্থ হৈ উঠে মাহী। সেইবাবে এতিয়া মাহীৰ ওচৰলৈও যাব লাগিব। আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ দেই আজিলৈ।